হেল্ল' ফ্ৰেণ্ড, নমিতা এণ্ড নিৰি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ থাম্বনেইলটো দেখি আপোনালোকে গম পাইছে মই এতিয়া চেন্নাইত আছোঁ। আগতীয়াকৈ প্লেনিং নাছিলে যদিও খুৰাদেউৰ লগত আহিবলগীয়া হ'ল আৰু ভাবিলোঁ মোৰো গৰম বন্ধ যিহেতু অলপ ফুৰাও হ'ব আৰু ফুৰা ঠাইবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। লগতে মই এতিয়া যাবলৈ ওলাইছোঁ এপল' হস্পিটেল আৰু তালৈ গৈ যিবোৰ নতুন অভিজ্ঞতা পাম সেইবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম আৰু ভাবিছোঁ ভিডিঅ'ৰ জৰিয়তে যদি আপোনালোকে ভৱিষ্যতে এপল' হস্পিটেললৈ আহিবলগীয়া হয় বা চেন্নাইত আহিবলগীয়া হয় তেতিয়াহ'লে ভিডিঅ'টো চাই উপকৃত হ'ব। গতিকে যিমান পাৰোঁ ভিডিঅ'টো ছুটি কৰিম বুলি ভাবিছোঁ। গতিকে এতিয়া পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে যদি চেন্নাইলৈ প্ৰথম আহিব বিচাৰিছে বা আগতে আপোনালোকে ইয়ালৈ অহা নাই তেতিয়াহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ আমিও ইয়াত প্ৰথম আহিছোঁ আৰু এতিয়া আমি বিশেষ কোনো ধৰণৰ অসুবিধা পোৱা নাই, কাৰণ আজিকালি সকলোবোৰ কাম অনলাইনতেই কৰা হয়। গতিকে আমি ডক্তৰ বুক অনলাইনতে কৰিছিলোঁ আৰু লগতে ৰুম বুকো কৰি থৈছিলোঁ। সেইকাৰণে ইয়াত আহি বিশেষ একো অসুবিধাৰ সন্মুখীন নহ'লোঁ। গতিকে আপোনালোকেও ঘৰৰ পৰাই সকলো ধৰণৰ কাম অনলাইনতে কৰিব পাৰে আৰু ফ্লাইটৰ পৰা নামিয়ে আপোনালোকে টেক্সি কাউণ্টাৰলৈ গৈ ৰুমৰ এড্ৰেছটো দি দিয়াৰ লগে লগে তেওঁলোকে আপোনালোকক ৰুমতে থৈ যাব। কিন্তু আপোনালোকে ৰুম বুক কৰাওঁতে ৰুমটো মেডিকেলৰ পৰা কিমান দূৰত আছে সেইটো আপোনালোকে চাই ল'ব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। গতিকে আমাৰ এতিয়া ৰুমৰ পৰা মেডিকেললৈ খোজকাঢ়ি যাওঁতে 10 মিনিট সময় লাগে। গতিকে এইটো হৈছে আপোনালোকে দেখা পাইছে এইটো এপলৰ হাৰ্ট চেণ্টাৰ হয়। গতিকে এইটো হাৰ্টৰ এক্সট্ৰা এইটো বিল্ডিং আৰু ইয়াৰ পৰা আৰু অলপ সময় খোজকাঢ়ি যাব লাগিব এপল' মেইন ব্লকলৈ। গতিকে আমি এতিয়া তালৈ গৈ আছোঁ আৰু গতিকে ইয়াত এতিয়া গলিটোৰ সন্মুখতে ধুনীয়াকৈ ছাইনবোৰ্ডত লিখিয়ে থৈছে এপল' হস্পিটেলছ বুলি। গতিকে এইফালে এতিয়া আমি গলিটোলৈ সোমাই গৈছোঁ আৰু ইয়াৰ পৰাও অলপ দূৰত আছে। গতিকে আপোনালোকক এতিয়া দেখাই যাম আৰু আপোনালোকে ইয়াত দেখা পাইছে যে ৰাস্তাৰ দুয়োকাষে ধুনীয়াকৈ গছ-গছনি আছে। গতিকে খোজকাঢ়ি যাবলৈ কোনো ধৰণৰ অসুবিধা নহয়। আপোনালোকে যদি মেডিকেললৈ যাবলৈ বিচাৰিছে তেতিয়াহ'লে ইম্পৰ্টেণ্ট কথা এটা মনত ৰাখিব যে আপোনালোকে সদায় কেছ পইচা হাতত লৈ যাব, কাৰণ ইয়াত জিপে' ফোনপে' এইবোৰ একচেপ্ট নকৰে আৰু কাৰ্ড একচেপ্ট কৰে যদিও কেতিয়াবা আপোনালোকৰ কাৰ্ড তাত একচেপ্ট নকৰিবও পাৰে। গতিকে সেইকাৰণে যদি হাতত কেছ পইচা থাকে তেতিয়াহ'লে আপোনালোকৰ সুবিধা হ'ব, নহ'লে আপোনালোকে আকৌ বাৰে বাৰে অহা যোৱা কৰিবলগীয়া হ'বও পাৰে, কাৰণ আমাৰ তেনেকুৱা হৈছিলে আৰু আমি কাৰ্ডৰ পৰাই ট্ৰেঞ্জেকশ্যন কৰিছিলোঁ যদিও এবাৰমান কাৰ্ড তাত একচেপ্ট কৰা নাছিলে। গতিকে অলপ প্ৰব্লেম এটা হৈছিলে। সেইকাৰণে আপোনালোকে কেছ পইচা লৈয়ে যাব যিমান পাৰে। আৰু ইয়াতে এতিয়া আপোনালোকক আৰু এটা বিল্ডিং দেখুৱাম এপলৰ। ইয়াত এপল' 1 বুলি লিখা আছে। এইটো এটা এপলৰ বিল্ডিং হয়। গতিকে ইয়াত এইটো কি বিভাগৰ হয় সেইটো লিখা নাই, অকল এপল' 1 বুলি লিখা আছে। এইবোৰ গোটেইবোৰ এপল' হস্পিটেলৰে বিল্ডিং। গতিকে ইয়াৰ পিছতে আমি এতিয়া মেইন বিল্ডিং এতিয়া পাম। গতিকে দ্বিতীয়তে আপোনালোকে বেলেগ মানুহক সুধি হাবাথুৰি খাব নালাগে। আপোনালোকে ডাইৰেক্টলি আপোনালোকে যদি প্ৰথম আহিছে তেতিয়াহ'লে ডাইৰেক্টলি মেইন ব্লকলৈ গৈ তাতে এছিষ্টেণ্ট বহুগৰাকী মহিলা থাকে আই কাৰ্ড পিন্ধা। গতিকে তেওঁলোকক সুধিলে আপোনালোকক বহুত ভালদৰে বুজাই দিব। আৰু এতিয়া আমি মেইন ব্লকলৈ আহি পালোঁ আৰু ভিতৰত ভিডিঅ' কৰা নাই, কাৰণ এলাও আছেনে নাই সেইটো নাজানো। গতিকে ইয়াতে ওচৰতে বিল্ডিং এটা আছে চিন্দুৰী ব্লক, আৰু এইটোৱে হৈছে মেইন গেট এপল' হস্পিটেলছ। গতিকে ভাবিছোঁ এতিয়া আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে। আৰু মই এটা কথা আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে যদি ইয়ালৈ আহে তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ এছিষ্টেণ্টজনে বহুত ধুনীয়াকৈ বুজাই দিয়ে, ভালদৰে বুজাই দিয়ে কোনটো বিল্ডিঙত যাব লাগে, কোনটো কাউণ্টাৰত যাব লাগে। গতিকে কোনো ধৰণৰ অসুবিধা নহয়, বহুত সহজতে কামবোৰ হৈ যায়। গতিকে ইমানে আপোনালোকক ক'লোঁ। যদি ভিডিঅ'টোৰ পৰা উপকৃত হৈছোঁ বুলি ভাবে তেতিয়াহ'লে লাইক এটা কৰি দিব। ঠিক আছে তেতিয়াহ'লে বাই বাই।